নমস্কাৰ, মই ভাস্কৰ জ্যোতি হাজৰিকা। আজি আমি কথা পাতিম এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। আজিকালি আমাৰ সমাজলৈ নতুন নতুন ফ্ৰডৰ আগমন ঘটিছে। তাৰ একাংশই যদি কেতিয়াবা আপোনাক ATM অথবা তেনেধৰণৰ আপোনাৰ পাৰ্চনেল বস্তুৰ তথ্য বিচাৰি আপোনাৰ লগত যোগাযোগ কৰে, ঠিক তেনেদৰে কিছুমানে আকৌ আপোনাৰ মেণ্টেলিটি ইউজ কৰি আপোনাক বুৰ্বক বনাই আপোনাৰ পৰা টকা আহৰণ কৰে। আজি আমি কথা পাতিম এনেকুৱা এটা ফ্ৰডৰ বিষয়ে যিসমূহ পাব আপুনি OLX অথবা যিকোনো ধৰণৰ কিছুমান ৱেবছাইটত। এক নম্বৰ ফ্ৰড হৈছে OLXত থকা কিছুমান ফ্ৰড। ডাটা এণ্ট্ৰি জব বুলি এটা তেওঁলোকে তাত এডভাৰটাইজ কৰিব। তাৰ জৰিয়তে তেওঁলোকে ঘোষণা কৰিব যে আপোনালোকে তথ্য দিয়া হ'ব অথবা কিছুমান আপোনালোকক কিতাপ দিয়া হ'ব, তাৰ স্কেন কপি দিয়া হ'ব, সেইখিনি আপোনালোকে DTP মাৰি আমাক পঠিয়াব লাগিব। এতিয়া সেইসকলে কেনেধৰণে আমাক বুৰ্বক বনায়। তেওঁলোকৰ লগত আপুনি যেতিয়া কণ্টেক্ট কৰিব তেতিয়া আপোনাক ক'ব যে আপুনি প্ৰথমতেই 2000 টকা বা 5000 টকা দি তেওঁলোকৰ লগত জইন হ'ব লাগিব, আৰু জইন হোৱাৰ পিছত আপোনাক ডেইলি আপোনাৰ 10টা বা 20টা কপি DTP মাৰিবলৈ দিব, আৰু সেই DTP মৰা কাগজসমূহৰ বিনিময়ত আপোনাক প্ৰতিখন কাগজৰ বিনিময়ত আপোনাক 50 টকাকৈ বা 100 টকাকৈ আপোনালোকে দিব। কিন্তু এতিয়া তাত তেওঁলোকে সিমানখিনিলৈকে কণ্ডিশ্যন ৰাখিলে ঠিকেই। তাত আপোনাৰ প্ৰব্লেম কি আহিব? এক নম্বৰ প্ৰব্লেম হ'ব, আপোনাৰ তাত DTP সম্পূৰ্ণ শুদ্ধৰূপে মাৰিব লাগিব। যদি তাত এটাও আখৰ ভুল হয় তাৰ কাৰণে আপোনাক পইচা কাটিব। দ্বিতীয়তে আপোনাৰ যিসমূহ তাত আপোনালোকৰ স্কেন কপি দিব সেইসমূহ কেতিয়াও স্পষ্টকৈ তেওঁলোকে নিদিয়ে, যাৰ কাৰণে আপুনি DTP মাৰিব নোৱাৰিব। তৃতীয়তে তেওঁলোকে কি কৰিব, তাত যদি আপোনাৰ যিকোনো ধৰণৰ ভুল ওলায় বা যিকোনো ধৰণৰ আপোনাৰ তাত খুঁত পায় অথবা আপুনি যদি সময়মতে তেওঁলোকক সেইসমূহ DTP মাৰি দিব নোৱাৰে, তেনেহ'লে আপোনাৰ আপুনি তেওঁলোকৰ লগত ডিল কৰিছিলে, আপুনি তেওঁলোকৰ লগত চুক্তি কৰিছিলে, সেইসমূহ তেওঁলোকে কেতিয়াও মানি নলয়, আৰু তাৰ ফলত আপোনাৰ ডিল কেঞ্চেল কৰিব, যাৰ ফলত আপোনাৰ সেই 5000 বা 2000 টকা যি আপুনি দি জইন কৰিছিলে সেয়া আপোনাৰ পানীত পৰিব। এতিয়া আহিছোঁ আৰু কিছুমান ৱেবছাইট, আপোনাৰ সেই ৱেবছাইটসমূহে কি কৰিব, আপোনাক ক'ব যে দিয়ক আপোনাৰ ৰিজিউমখন আমাক ছাবমিট কৰক, আপুনি কি ভাল পায় সেইখিনি আমাক তথ্যটো দি থওক। আপুনি দেখিব তাৰপিছত আপোনাক তাৰ বিনিময়ত আপোনাক কিছুমান তাত সিহঁতে নটিফিকেশ্যন দেখুৱাব, কিছুমান মানে জব আছে বুলি আপোনাক দেখুৱাব। তাৰপিছত কি কৰিব, আপুনি জবটো এপ্লাই কৰিলে তাৰপিছত আপোনালৈ ফোন আহিব, আপুনি ইমান টকা দিব লাগিব, আপোনাৰ 20000 টকা আপোনাক দৰমহা দিম, আপুনি চাকৰিটো পাবলৈ হ'লে আমাৰ ইয়ালৈ আহিব লাগিব। আপুনি তাৰপিছত তালৈ গ'ল, তাৰপিছত আপোনাক ক'ব যে আপোনাৰ চাকৰিটো হ'ব, কিন্তু তাৰ কাৰণে আপুনি কেইটামান ভেৰিফিকেশ্যন কৰিব লাগিব। সেই ভেৰিফিকেশ্যন কিন্তু আপোনাৰ বিনামূলীয়া নহয়, যাৰ ফলত আপোনাৰ এই ভেৰিফিকেশ্যনটো যথেষ্ট আপোনাৰ টকা খৰচ হ'ব। তাৰপিছত ক'ব আপোনাৰ ঠিক আছে, আপোনাৰ ভেৰিফিকেশ্যন হৈ গ'ল, আপোনাক তাৰপিছত কণ্টেক্ট কৰা হ'ব। তাৰপিছত আপোনাক কেতিয়াও সিহঁতি কণ্টেক্ট নকৰে, যাৰ কাৰণে আপোনাৰ টকা পানীত পৰিব। আৰু লগতে সিহঁতি অৱশ্যে যেতিয়া আপোনাক মাতিব তাৰ আগতে এইটোও কৰিব পাৰে যে আপুনি আমাৰ লগত এইটো চুক্তি কৰাৰ কাৰণে আপুনি 5000 টকা দিব লাগিব। আপোনালোকে সদায় এটা কথা মনত ৰাখিব, যদি আপুনি কোনোবা এটা চাকৰি কৰিব বিচাৰিছে, তাৰ কাৰণে যদি আপুনি পইচা সিহঁতক দিব লাগে, সেয়া সদায় ফ্ৰড হয়। আৰু এনেকুৱা ধৰণৰ অসংখ্য ফ্ৰড অৰ্থাৎ প্ৰবঞ্চকেৰে আমাৰ সমাজখন ভৰি আছে। ATMৰ কথা ক'বলৈ নাযাওঁ, বেংকৰ কথা ক'বলৈ নাযাওঁ, সেইসমূহৰ বিষয়ে আপোনালোকে ইতিমধ্যে গম পায়। কিন্তু যিসকলে বৰ্তমান চাকৰি বিচাৰে অথবা তেওঁলোকে যিসমূহ পাৰ্ট টাইম জব বিচাৰে, তেওঁলোকৰ কাৰণে কিন্তু এইকেইটা কথা যথেষ্ট ইম্পৰ্টেণ্ট। গতিকে যদিহে আজি এই ভিডিঅ'টো ভাল লাগিলে, গতিকে এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, লগতে ছাবস্ক্ৰাইব কৰক, আৰু লগতে আপোনাৰ বন্ধু বান্ধৱী সকলোলৈকে এই ভিডিঅ'টো এনেকুৱাকৈ শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে সেই প্ৰবঞ্চনাৰ পৰা ৰক্ষা পায়। আৰু লগতে এই ভিডিঅ'টোৰ তলত গৈ আৰু কেনেধৰণৰ প্ৰবঞ্চনা আপোনালোকে কেতিয়াবা যদি সন্মুখীন হৈছে সেইসমূহে আপোনালোকে মোক তলত কমেণ্ট কৰিব। শেষত আপোনালোকক এটাই কথা কওঁ, আপোনালোকে যদি কেতিয়াবা এনেকুৱা ধৰণৰ ভুৱা ফোন কল আহে বা কিবা তেনেকুৱা ধৰণৰ কোনো কথা আপোনালোকলৈ আহে, তেনেহ'লে আপোনালোকে লগে লগে ড্ৰিল নকৰিব বা পইচা দি নিদিব বা কোনো ধৰণৰ কাম নকৰিব। তাৰ আগতে আপোনালোকে সেই বিষয়টোৰ ওপৰত আপুনি পইচা লাগিলে আপোনাক 50 টকা বিচাৰক, 10 টকা বিচাৰক অথবা 100 টকা বিচাৰক, আপুনি সেই দিয়াৰ আগতে আপুনি যথেষ্ট তাৰ ওপৰত অধ্যয়ন কৰক। অধ্যয়ন কৰিবলৈ আপুনি ইউটিউব বাছি ল'ব পাৰে এক মাধ্যম হিচাপে, বা অন্যান্য মাধ্যম কিছুমান বাছি ল'ব পাৰে। যদি আপোনালোকে সেইসমূহ চাওক অথবা যিকোনো ধৰণৰ টপিকবিলাকৰ ওপৰত আপুনি প্ৰথমতে অধ্যয়ন কৰক, তাৰপিছত যদিহে আপুনি যোগ্য বুলি ভাবে তেতিয়া আপুনি সেই পইচাৰ লগত সেই ড্ৰিল কৰিব পাৰে। কিন্তু মই আপোনালোকক সদায় এটা কথা কওঁ, আপোনালোকে কেতিয়াও কোনো ধৰণৰ পইচা দি চাকৰি লোৱাৰ চেষ্টা নকৰিব, সেইসমূহ সদায় ফ্ৰড হয়। আৰু কোনো প্ৰাইভেট এজেঞ্চিয়ে পইচা লৈ চাকৰি নিদিয়ে, সেইটো সদায় মনত ৰাখিব। আৰু কেতিয়াও এটা প্ৰাইভেট এজেঞ্চিয়ে অচিনাকি ব্যক্তি এজনক হঠাৎ 20-25 হাজাৰ টকা দি দৰমহা নিদিয়ে। গতিকে যদি এই ভিডিঅ'টো ভাল লাগিলে পুনৰবাৰ কৈছোঁ, সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক
আৰু লগতে কাষত থকা ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।